নমস্কাৰ, মই প্ৰিয়াংকই আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে তোমালোকৰ যি SSLC এক্সামসমূহ হৈ আছে আৰু ঠিক যোৱাকালি তোমালোকৰ যি ছ'চিয়েল ছায়েন্সৰ পেপাৰখন হৈ গৈছে। আৰু এই ছ'চিয়েল ছায়েন্সৰ পেপাৰখন হোৱাক লৈ এতিয়া বিসংগতিৰ সৃষ্টি হৈছে। এতিয়া বহুত ছাত্ৰ ছাত্ৰী বেমেজালি হৈছে বুলি নিউজ মাধ্যমতে হওক বা ছ'চিয়েল মিডিয়াৰ মাধ্যমসমূহত আমি অৱগত হৈছোঁ। আৰু এটা কুৱেশ্যন আহিছে, যি কুৱেশ্যনটোৱে কি হৈছে, আমাৰ ভাৰতবৰ্ষৰ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত বহুতে উত্থাপন কৰি আছে যে এনেধৰণৰ কুৱেশ্যনটো অহাটো যুক্তিযুক্ততা নাই বুলি বহুতে হয়তো কৈ আছে। আৰু বহুতে হয়তো কৈছে যে ইমান ডাঙৰ 64 পেজ মিনিমাম হ'ব, 64 পেজৰ এখন পেপাৰ কাটিছে, যি পেপাৰখনৰ ফলত কি হৈছে, ছাত্ৰ ছাত্ৰীসকলে কি হৈছে, সময় মিলাব পৰা নাই, তেনেধৰণৰ কিছুমান প্ৰশ্ন হয়তো উত্থাপন হৈছে। তেনে ক্ষেত্ৰত আজি মই এই কথা ক'বলৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। যদি মোৰ কথা কোৱাত যদি ভুল হয়, নিশ্চয় আপোনালোকে ক্ষমা কৰিব বুলি ভাবিছোঁ। পোনপ্ৰথমে মই ক'ব বিচাৰোঁ যে 64 পেজ নে কিমান আহিছে, এই পেজক লৈ মই প্ৰথম কথা ক'ব বিচাৰোঁ যে আচলতে এই সমাজ বিজ্ঞান পেপাৰখন, যিখন ছ'চিয়েল ছায়েন্সৰ পেপাৰখন, এখন ৰচনাধৰ্মী বুলিয়ে মই ক'ব বিচাৰোঁ। কিয়নো কৈছোঁ, এইখনত ৰাজনীতি, অৰ্থনীতি, ভূগোল, ইতিহাস সকলো জড়িত হৈ আছে। সকলো জড়িত হৈ এখন পেপাৰ হৈছে। আৰু এই পেপাৰখন আচলতে MCQ 45 মাৰ্কছ MCQ আহিছে। আৰু 45 MCQ বুলি ক'লে হয়তো কিছুমান ৰচনাধৰ্মী MCQ দিব লাগিব। কাৰণ MCQ দিয়াৰ লগে লগে কি হৈছে, সেই কুৱেশ্যন পেপাৰখন অলপ বহল হৈ গৈ আছে। মানে এটা কুৱেশ্যনে এক পেজতকৈ অধিক পেজ খাবলগীয়া হৈ গৈছে। আমি যদি ধৰি লওঁ 45টা MCQ আহিছে, 45টা MCQ যদি হয়, 1 পেজকো কিমান হ'বগৈ, পূৰা ফুল হ'বগৈ 45ৰ ওপৰতে পেজ হয়গৈ। গতিকে ইমান ছ'চিয়েল মিডিয়াৰ মাধ্যমতে হওক বা যিকোনো ধৰণৰ মাধ্যমসমূহত কোৱাৰ কোনো যুক্তিযুক্ততা নাই। কাৰণ কেলৈ কৈছোঁ, পেজে বহল হৈছে। পেজ বহল হোৱাৰ ক্ষেত্ৰত কি হৈছে, ছাত্ৰ ছাত্ৰীসকলে এই কথাবিলাক ছাত্ৰ ছাত্ৰীসকলেতো বুজি পাইছে যে কুৱেশ্যন পেপাৰ এখন নিজৰ যি পাঠ্যপুথি অন্তৰ্গত আহিছে। তেনে ক্ষেত্ৰত এই কথাকে কি হৈছে, ছাত্ৰ ছাত্ৰীসকলে বুজি পাইছে। আৰু এইবিলাকে কি হৈছে, ছাত্ৰ ছাত্ৰীসকলক বিপদে পৰিচালিত কৰিবলৈ কোনো দৰকাৰ নাই। কাৰণ ছাত্ৰ ছাত্ৰীসকলে ভালদৰে পঢ়ি গৈছে আৰু তেওঁলোকে পেপাৰসমূহ দিছে। আৰু নেক্সট আহিলোঁ, যিটো লৈ বিসংগতিৰ সৃষ্টি হৈছে, এটা কুৱেশ্যন আহিছে যে ডিম্বুক নামৰ এটা অঞ্চলত কি হৈছিলে, সেই এখন চিকিৎসালয় স্থাপন কৰা হৈছে। চিকিৎসালয়খনত কি হৈছে, সেই হিন্দুসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱা হৈছে। আৰু বাকী যিসকল ধৰ্মীয় লোক আছে তেওঁলোকক কি কৰিছে, সেই চিকিৎসালয়লৈ গ'লে মানে কি হ'ব, তেওঁলোকে পইচা দি পানি, টকা দি পানি তেওঁলোকে কি হ'ব, স্বাস্থ্যৰ যতন ল'ব লাগিব। তেনে ক্ষেত্ৰত তোমালোকৰ কি মনোভাৱ জাগ্ৰত হ'ব, তোমালোকে কি কৰিব বিচৰা, তেনেধৰণৰ এটা প্ৰশ্ন আহিছে সম্ভৱ নিশ্চয়। সেই প্ৰশ্নটোক লৈ হয়তো এতিয়া বহুতে উত্থাপন কৰিছে যে আমাৰ ভাৰতবৰ্ষৰ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, আৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ এখনত এনেধৰণৰ প্ৰশ্ন এটা শোভা নাপায়। নিশ্চয় আপোনালোকে যিবিলাক কথা কৈছে, একদম অযুক্তিকৰ কথা, ছাত্ৰ ছাত্ৰীসকলক বিপদে পৰিচালিত হোৱা কিছুমান অযুক্তিকৰ কথাবিলাক কয়। আৰু কোৱাৰ ফলত কি হৈছে, ছ'চিয়েল মিডিয়াৰ মাধ্যমসমূহে এইবিলাক কৈ গৈ ছাত্ৰ ছাত্ৰীসকলৰ মগজুত মানে বেলেগ ধৰণৰ এটা প্ৰভাৱ পেলাই দিয়ে। যি প্ৰভাৱে কি হয়, ছাত্ৰ ছাত্ৰীসকলক বেলেগ ধৰণৰ এটা ভাবুকিৰ সৃষ্টি কৰে। আপোনালোকে জানেই যে আমি ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। তেনেস্থলত এই কুৱেশ্যনটো যেনেধৰণে দিছে, তেনেধৰণে যদি আপোনালোকে বাৰে বাৰে কৈ আছে যে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, আৰু এই কথাটোকে উত্থাপন কৰিবলৈ এই কুৱেশ্যনটো দিছে। আৰু চেবাই ইমান ধুনীয়া এটা সিদ্ধান্ত লৈছে যে এই কুৱেশ্যনটো দি পিনি ছাত্ৰ ছাত্ৰীসকলৰ মনত কি প্ৰশ্নৰ উদয় হয়, এইটোহে তেওঁলোকে জানিব বিচাৰিছে। আৰু তেওঁলোকৰ যি পাঠ্যপুথি সংবিধানখনত বাৰে বাৰে তেওঁলোকক এইবিলাক কথা দৃষ্টিগোচৰ হৈ আছে। আৰু তেওঁলোকে বাৰে বাৰে এইবিলাক কথা পঢ়িবলৈ পায়ে আছে। ভাৰতবৰ্ষৰ সংবিধানখন কেনেধৰণৰ, কি কথা কেনেদৰে স্থাপন কৰিছে, সকলো ধৰণৰ তেওঁলোকে পঢ়িবলৈ পাইছে, শুনিবলৈ পাইছে। আৰু তেনে ক্ষেত্ৰত তেওঁলোকৰ যিখিনি মানসিক জ্ঞান, সেই মানসিক জ্ঞান উৎকৰ্ষ কৰাৰ ক্ষেত্ৰত কিন্তু চেবাই এটা মুহূৰ্তপূৰ্ণ ভূমিকা পালন কৰিছে বুলি মই ভাবোঁ। আৰু তেনে ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ মাধ্যমসমূহে আৰু বেলেগ ধৰণৰ মাধ্যমসমূহে কি হৈছে, এনেধৰণৰ অযুক্তিকৰ কথাবিলাক কৈ ছাত্ৰ ছাত্ৰীসকলক বিপদে পৰিচালিত কেতিয়াও নকৰিব। কিয়নো কৈছোঁ, ছাত্ৰ ছাত্ৰীসকল আমাৰ দেশৰ ভৱিষ্যত, আৰু ছাত্ৰ ছাত্ৰীসকল আমাৰ দেশৰ নক্ষত্ৰ। গতিকে তেওঁলোকে সেই কুৱেশ্যনবিলাকৰ এনচাৰ কেনেদৰে দিয়ে, সেইটোৱে আমাৰ বাবে এটা বিচাৰ্যপূৰ্ণ বিষয় বুলি ভাবোঁ। কাৰণ ছাত্ৰ ছাত্ৰীসকলে যেনেদৰে বুজিছে, যেনেদৰে জ্ঞান অৰ্জন কৰিছে, তেনেদৰে তেওঁলোকে এটা কুৱেশ্যনৰ উত্তৰ সঠিক দিব। আৰু গতিকে এইবিলাক কথা কৈ, অযুক্তিকৰ কথা কৈ কি হৈছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিপদে পৰিচালিত নকৰিব বুলি মই ভাবিছোঁ। আৰু আজি মই আপোনালোকক এইকেইটা কথা ক'বলৈহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যদি ভুল হয় নিশ্চয় ক্ষমা কৰিব। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।